बीजेपी सरकार मुर्दाबाद 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 असम सरकार हाय 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 केंद्रीय सरकार हाय 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 আজি আমাৰ 22 জুলাই সকলে জ্ঞাত যে এই বিজেপি চৰকাৰখনে নিৰ্বাচনৰ সময়ত জনসাধাৰণক বহুত প্ৰতিশ্ৰুতি দি ৰাজপাট দখল কৰিছিল কিন্তু তেওঁলোকে শাসনভাৰ লৈয়ে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিসমূহ পাহৰি গ'ল আমাৰ ভাৰতবৰ্ষত প্ৰধান দল হিচাপে প্ৰধান বিৰোধী দল হিচাপে থকা কংগ্ৰেছ দলৰ প্ৰতি তেওঁলোকে এতিয়া ক্ৰোধান্বিত হৈ পৰিছে শত্ৰুৰূপে জ্ঞান কৰি পেলাই বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে আমাৰ যোৱা 21 জুলাই তাৰিখে আমাৰ নেত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মাননীয় শ্ৰীযুতা সোনিয়া গান্ধী ডাঙৰীয়ানীক ইডি সমন কৰিছে আমি সকলোৱে জানো তেওঁ কেইদিনমান আগতে কৰোনাৰ পৰা মুক্ত হৈছে গতিকে তেওঁ এতিয়া ৰেষ্টতে আছিলে বেড ৰেষ্টতে আছিলে এনে সময়ত তেওঁক ইডিয়ে সমন কৰাটো ভাল কথা হোৱা নাই ইফালে কেইদিনমান পূৰ্বে ৰাহুল গান্ধীক একেধৰণে হাৰাশাস্তি কৰিছিল এতিয়া তেওঁলোকৰ যিটো ক্ষমতা তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে গণতন্ত্ৰক তেওঁলোকে হত্যা কৰিবলৈ ওলাইছে আমি ভাল পালোহেঁতেন যদি তেওঁলোকে নিৰ্বাচনৰ সময়ত দি অহা প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ কাৰণে লাগিলেহেঁতেন জনসাধাৰণৰ কল্যাণকামী আঁচনিসমূহ গ্ৰহণ কৰাৰ কাৰণে লাগিলেহেঁতেন এতিয়া তেওঁলোকে মুখ বন্ধ কৰিব বিচাৰিছে সকলো তেওঁলোকৰ বিৰুদ্ধে মাত মতা এনেকৈ কবিতা লিখিলেও তেওঁলোকৰ বিৰুদ্ধে মাত মাতিলে কবিতা লিখিলে এইবিলাকৰ ক্ষেত্ৰতে তেওঁলোকে ষড়যন্ত্ৰত লিপ্ত হ'ব বিচাৰিছে এতিয়া ধৰক আমাৰ কংগ্ৰেছৰ মাননীয় সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানীৰ এই ক্ষমতাৰ অপব্যৱহাৰ কৰি ইডিক সমন দিয়াৰ পৰিপ্ৰেক্ষিতত যোৱা 21 জুলাই তাৰিখে আমাৰ গোটেই ভাৰততে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় শ্ৰীযুত ভূপেন কুমাৰ বৰাদেৱৰ নেতৃত্বত গোটেই অসমৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ দ্বাৰা তেওঁলোকক জনাই দিব বিচাৰিছোঁ বিজেপি চৰকাৰক যে এই কংগ্ৰেছ দলে এদিন ব্ৰিটিছৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিছিল গতিকে এই কংগ্ৰেছ দলৰ নেতা নেত্ৰীক তেওঁলোকে ইডি সমন দি ইডি CID ভয় দেখুৱাই কণ্ঠ ৰোধ কৰিব নোৱাৰে আমাৰ যি সংগ্ৰাম এই সংগ্ৰাম সদায় চলি থাকিব ঠিক আছে बायदि बिथिङाव रोंगौथि गोनां गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां गाव गावबागावनि बायदि रोखोमनि रोंगौथि दिन्थिनो थाखाय लानानै फैदों माल्टि टेलेन्ट रियेलिटि शो बड'लेण्ड एशियान कालचारेल डेभेलपमेन्ट CS लिमिटेडनि बानजायनायाव फैगासिनो दं बड'लेण्ड गट टेलेन्ट सिजन 2 फैगौ 25 जुलाइनिफ्राय जागायनानै 21 आगस्तसिम रायजोनि दाब दाब जायगाफोराव खुंजागोन बड'लेण्ड गट टेलेन्ट सिजन 2 नि अडिशन 25 जुलाइआव धेमाजि आरो बिश्वनाथ 26 जुलाइआव गलाघाट आरो कार्बि आंलं 4 आगस्टआव तामुलपुर 6 आगस्टआव सनितपुर आरो उदालगुरि 12 आगस्टआव बाक्सा 19 आगस्टआव चिरां आरो 21 आगस्टआव क'क्राझाराव बड'लेण्ड गट टेलेन्ट सिजन 2 नि अडिशना खुंजागोन जायफोर बड'लेण्ड गट टेलेन्ट सिजन 2 आव बाहागो लानानै गाव गावनि बायदि रोखोमनि रोंगौथिखौ दिन्थिनो थाखाय बाहागो लानो गोसो बिथांमोनहा नैबे मबाइल नाम्बाराव फोनांजाब खालामनो हागोन मबाइल नाम्बार 8399890945 91011 आरो 95775734499 बादायनो थाखाय रेजिस्ट्रेशन खालामनाया सोलिगासिनो दं थाबैनो होखानाय मबाइल नाम्बाराव जगाजग खालामदो